হেল্ল' নমস্কাৰ, ৱেলকাম জনাইছোঁ। আমি জুলাই 1 তাৰিখৰ পৰা বৰ্তমানে জুলাই 25 তাৰিখলৈকে আমি নাটক শিকি আছিলোঁ আৰু জুলাই 15 তাৰিখৰ পৰা এতিয়ালৈকে আমি একক অভিনয় শিকিলোঁ আৰু জুলাই 20 তাৰিখে আমাৰ যি নাটকৰ শ্ব' আছিলে সেই শ্ব' হৈ গ'ল আৰু আজি আমাৰ আছে একক অভিনয়ৰ শ্ব' ফাইনেল শ্ব'। তো সেইকাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ। তো ড্ৰামা আৰু মাইম দুইটা একেলগে দেখুৱাম। আমি মেকআপ কৰা জেগাত আছোঁ আৰু চবে মেকআপ কৰি আছে। এইটো ভাইটিটো মেকআপ আধাটো হৈছে আৰু এইফালে মেকআপ কৰি আছে। মোৰ মেকআপ কৰি হৈ গ'ল। এয়া হৈছে ফাইনেল লুক। কেনেকুৱা লাগিছে নাজানো। এতিয়া আমাৰ শ্ব'টো কৰোঁগৈ। আপোনালোকে চাই থকা ভিডিঅ'টো শ্ব'টো দেখা পাব। এয়া শ্ব' আমাৰ শ্ব' কৰি হৈ গ'ল, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিন্তু আপোনালোকক দেখুৱাম অলপ পিছত। কি কৰিলোঁ কিবা এটা কৰিলোঁ, অলপমান কৰিছোঁ, 1 মিনিট 2 মিনিট, তাৰপিছত দেখাম। কৰিলা? ঠিক আছে। ভিডিঅ' হৈ গ'ল বোলে, আপোনালোকে ভিডিঅ' চাবলৈ গৈছে। তাৰপিছত আমাৰ গ্ৰুপটো এফালে চবেই আছে। আমাৰ এয়া আছে। মোক এইটো যিটো কাজল আঁকি দিছে। থেংক ইউ।
মোৰ লগত আছে দেৱজিৎ ছাৰে, আমাৰ গুৰু মাইম শিকাইছে আমাক। দেৱজিৎ ছাৰে এখন চিৰিয়েলতো আছে, কিন্তু মই চোৱা নাই এখন জৰুৰীখনেই আছে। এতিয়া চলি আছে বল অনুকল বুলি, চালি হ'ল সকলোৱে। তোমাৰ কি এইটো নতুন চেনেল? বেছি দিন মানে এবছৰ হ'ল, কিন্তু মানে ভিডিঅ' তেনেকৈ দিয়া নহয়। সকলোৱে চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। তোমালোকেও ভালকৈ এইটো আৰ্টটো শিকিবা, প্ৰেক্টিছ কৰি থাকিবা। থেংক ইউ। সেয়া আছে দেৱজিৎ ছাৰ। দেৱজিৎ ছাৰে আমাক ধুনীয়াকৈ শিকাইছে। ছাৰ গুৱাহাটীৰ পৰা আহিছে, বহুত কষ্ট কৰি আহিছে। তো এতিয়া আমাৰ সকলো অনুষ্ঠান শেষ হৈ গ'ল। তাৰপিছত এয়া ৰাজেশ কাই চাবলৈ আহিছে, ৰাজেশ কাই চাবলৈ অহাৰ কাৰণে ধন্যবাদ। তাৰপিছত এইফালে চববিলাক আছে, চবকে দেখুৱাইছে। তাৰপিছত ব্লগটো সামৰি দিছোঁ। আমাৰ এইফালে চবফালে আছে। এইটো পোৱালিটো কি লৈছিলা? মাইমত আছিলে, কি আছিলে? আমাৰ জাগৃতি আছে, একক অভিনয়ত আছে, কিন্তু অভিনয়ত আছিলে, কিন্তু বেলেগ গ্ৰুপত হৈ গ'লোঁ। আজিৰ পৰা লগ নাপাওঁ। প্ৰায় 25টা দিন আমি একেলগে কটাইছোঁ। হাই গাইজ, প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ফলো কৰি দিব। মোৰ ইউজাৰ নেমটো বহুত আফান আছে ন, এই প্ৰবলেম। গাইজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব দেই। উৎপাত কৰি থাকে, কিন্তু ভাল ভাল। আৰু আমি কেতিয়া লগ পাওঁ বা এই ফেমিলিটো পাব কেতিয়া লগ পাওঁ? এই ফেমিলিটো আমাৰ হাৰ্টত বেলেগে আছে। আমাৰ এটা ফলো কৰিব দেই। যিমান দিন এহেঁতক লগ পালোঁ, মানে ইমান ধুনীয়া বণ্ডিং হ'ল, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু এজনী হ'ল মোৰ ঘৰৰ ফ্ৰেণ্ড। আমাৰ হেৰি আছিলে, মালিক আছিলে, হাতী মালিক। মই এজন মানুহজন বহুত ভাল দেই। এতিয়া মাইণ্ড কৰিছোঁ, চবকে মিছ কৰিম। বহুত বেছি জীৱন আছে, বহুত মিছ কৰিম। চশমাৰ মালিক হয় মই, মানে ইমান হেৰি নাই কৰা, মানে চশমাটো মই পিন্ধি আছোঁ আৰু দি দিছোঁ আৰু চশমা 25 দিন। তাৰপিছত মই পিন্ধিম। 25 দিন হৈ গৈছে। বিস্কুট আছে, মিছ কৰিম। একেবাৰে লগ নাপাওঁ। সেইদিনাখন চবেই কান্দিছিলে। আজি মায়ে কিন্তু ক'লেও বেয়া লাগিছে। বাই জামিনী। এইটো আমাৰ নামটো পাহৰি থাকিলোঁ, নয়নদ্বীপ আছিলে। চবকে মিছ কৰিম। এজনী আছিলে, এজনী আছে। হা লাইক কৰি দিবা, সাবস্ক্ৰাইব কৰি দিবা চেনেলটো দেই, আৰু কমেণ্ট এটা কৰি দিবা। আৰু মানুহজন মৰম দি দিবা, অলপমান মৰম দিবা সকলোৱে। এইখন হৈছে আমাৰ মাইম কৰা গ্ৰুপটোৰ ফটো। আৰু এইয়া যেতিয়া আমি জুলাই 1 তাৰিখৰ পৰা ড্ৰামা শিকিবলৈ গৈছিলোঁ, ইয়াৰ প্ৰথম কেইদিন ড্ৰামা শিকাৰ দৃশ্য। প্ৰথমতে আমাক এক্সাৰচাইজ কৰাই লৈ, তাৰপিছতে আমাক বাকী নিয়মসমূহ শিকায়। কাৰণ এক্সাৰচাইজটো মানে খুবেই দৰকাৰ ড্ৰামাৰ কাৰণে, ফ্লেক্সিবিলিটিৰ কাৰণে, আৰু ড্ৰামাত বিভিন্ন ধৰণৰ কাম, মানে মুভমেণ্টবিলাকৰ কাৰণে এক্সাৰচাইজবিলাক দৰকাৰ। আমাৰ এয়া ড্ৰামা শিকি থকা এটা দিনৰ ফটো। ইয়াতে চবেই মিলি বহি আছোঁ, তাৰ মাজতে ড্ৰামা হ'ব, আমি তাৰ কাৰণে বহি আছিলোঁ। আৰু এয়া মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ সেইকেইদিন শিকি থকা দিনৰে, এতিয়া দি দিছোঁ। তাৰপিছত ড্ৰামা শেষ হোৱা দিনাখনৰো ভিডিঅ' দিছোঁ। সকলোৱে কেনেকৈ ড্ৰামা শেষ হোৱাৰ পিছত অকণমান নাচিছে, সকলোৱে এয়া ড্ৰামা হৈ আছে, আৰু সকলো অকণমান ইম'চনেল হৈ পৰিছিলে। ভিডিঅ' দিছোঁ, আপোনালোকে চাওক। আমি ড্ৰামা চাই বহি আছোঁ। আমি ড্ৰামা আমাৰখন আগতে হৈ গ'ল। তাৰপিছত এতিয়া আমি ভীমচৰিত চাই আছিলোঁ, এতিয়া বহি আছোঁ। এই 25টা দিনত লগ পোৱা সকলোজনে মোৰ মৰমৰ হৈ থাকিব, আৰু সকলোলৈকে মনত পৰিব, সকলোকে মিছ কৰিম। সকলোৰে মৰমবোৰ মনত থাকিব। আশা কৰিম আকৌ লগ পাম সকলোকে। মিছ ইউ টু অল। ভিডিঅ' হৈ আছে নেকি? চলি আছে? বহুত বেয়া লাগিছে। চলি আছে ন? নিশ্চয়। তুমি আছে নে মাই? দুখ লাগি গৈছে কিন্তু দেই, একেলগে থাকি দুখ লাগি গ'ল। বাই বাই। Lagi
সকলো শেষ হ'ল মাইণ্ড কৰিলোঁ ড্ৰামা কৰিলোঁ সকলো শেষ হ'ল এতিয়া যাবলৈ লৈছোঁ মিছ কৰিম সকলোকে তাৰপিছত মোৰ লগত এটা ব্ৰাদাৰ পাইছোঁ ৰিপন কৈ দিয়া আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মানস জে ব্লগ শইকীয়া বুলি আছে চেনেলটো আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰি দিব সিমানেই ঠিক আছে নমস্কাৰ বাই বাই লগ পাম দিয়া ঠিক আছে পাৰিব ওচৰৰ মানুহ